হাই, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান আজি ঘৰতে, যিহেতু দ্বিতীয় ভাবিছিলোঁ ৰৈ ৰৈ বিনালে চাবলৈ যাম বুলি, কিন্তু কোনো লগৰ নাই। অকলে যাবলৈ ইমান এটা ভাল নালাগে, মানে অকলে কিন্তু চাম মানে ভাবি থৈছোঁ চামেই বাৰু। আৰু যাম, অহা সপ্তাহত যাম। যদি অহা সপ্তাহত কোনো ওলাই অকলে গৈ হ'লেও চাম। আৰু বাকী টিকেটটো নাই বুকিং, বাকী চব টিকেট বুকিং হৈছে। ৰাতি 11টাৰ পিছত টিকেটবোৰ আছে, কিন্তু 11টাৰ পিছত চাবতো নোৱাৰোঁ, বহু ৰাতি হৈ যায়। চ' 11টাৰ পিছত মানে ৰাতি 11টাৰ পিছত সকলো চিট খালী আছে, কিন্তু চাব নোৱাৰি, ৰাতি হৈ যায় বহুত। যদি 7-8টা হয় বেলেগ কথা, কিন্তু 7-8টাতো চিট ইমান ফুল মানে। যদি তিনিচুকীয়াত দুখনেই আছে চাগে, এটা আছে ৰংঘৰ আৰু ADC, দুটাতে চিট পূৰা ফুল, হাউচফুল। আপোনাৰ গ'ল্ডতো ফুল আছে, চবতে ফুল মানে যি চিট আছে। আৰু ইমান এটা নাজানো বিশেষ, যিহেতু ইমান চিনেমা চোৱা নহয়। কিন্তু জুবিনদাৰ মই কাঞ্চনজংঘা আৰু কি আছিলে এখন মিছন চাইনা চাইছোঁ। এইবাৰ এইখন লাষ্ট তেওঁৰ চিনেমা, চাম ৰৈ ৰৈ বিনালে। আৰু আশা কৰোঁ তেওঁ আত্মা য'তে আছে শান্তিৰে থাকক, আৰু তেওঁ যেন ন্যায় পায়, আৰু আমাৰ চৰকাৰে যেন তেওঁক ন্যায় দিয়ে, তাই কামনা কৰিছোঁ। জাষ্ট ফৰ জুবিন গাৰ্গ। আৰু গৈ আছোঁ অহা সপ্তাহলৈ আমি চাবলৈ তেওঁৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে। চ' আশা থাকিল তেওঁ ন্যায় পায়, আৰু তেওঁ য'তে আছে তেওঁৰ আত্মাই যেন শান্তি পায়। ধন্যবাদ।